তেজপুৰ জাৰ্নি পাৰ্ট 1লৈ সকলোকে স্বাগতম। বলক আজি মোৰ লগত তেজপুৰ যাওঁ। মানাছ ট্ৰেইনখনত বহি লৈ এয়া আমি ৰঙিয়ালে বুলি পুনাই দিলো। ট্ৰেইন আৰু খিৰিকীৰ কাষৰ চিট, উফ দ্য বেষ্ট কম্বিনেশ্যন এভাৰ। আৰু এনেকেই গৈ আমি লাহেকে ৰঙিয়া পালো আৰু ৰঙিয়া ষ্টেচনৰ খোৱা বস্তুৰ গোন্ধ পাই আমাৰ পেটৰ নিগনিকেইটা ডাবল স্পীডত দৌৰিবলৈ ধৰিলে। সেয়ে আমি কেইটামানে ৰঙিয়া ষ্টেচনৰ স্পেচিয়েল দোচা খালো এণ্ড মাই মাষ্ট নিডেড কফি। আৰু ৰঙিয়া ট্ৰেইনখন চেঞ্জ কৰি আমি তেজপুৰৰ ৰঙাপাৰালে বুলি আকৌ ৰাওনা হলো। লগত কেঁচা চানাৰ এটা টোপোলা, উফ। আৰু এনেকৈ আহি আহি ঢেকীয়াজুলি সোমালো। ফাইনেলি শেষত আমাৰ ডেষ্টিনেশ্যন ৰঙাপাৰা আহি পালোহি। গৈ পাই আমি ভাত পানী খাই অকণমান ৰেষ্ট লৈ তেজপুৰখন এক্সপ্ল'ৰ কৰিব আহিছো। সঁচাকৈ দ্য চিটি অফ জয় বুলি তেজপুৰক এনে নকয় নহয়। আচল তেজপুৰখন চাবলৈকে থাকি গ'ল। তথাপিও ৰঙাপাৰাখনো কম ধুনীয়া নহয় কিন্তু। মোৰ কণ্টেক্ট লিষ্টৰ কোন কোন আছে বাৰু তেজপুৰত মাতিব দেই। মই কিন্তু নামাতিলেও আহিম তেজপুৰখন চাবলৈ। আমি কিয় তেজপুৰ আহিছো আপোনালোকে পাৰ্ট 2 দেখিবলৈ পাব। চ' আজি